नैजिनै नं खख्लाबारि बिटिसि पियाबनि जानो गोनां उफ्रा बिसायख'थिनि थाखाय इउपिपिएल राजखान्थि दोलोआ बावैनो बिजाथिनि मुंखौ फोसावसिगोन आरो बे उफ्रा बिसायख'थियाव इउपिपिएल दोलोनि बिजाथियानो देरहागोना रोखा बे बाथ्राखौ बुंदों आसामनि मन्थ्रि उरखावगोरा ब्रह्म बिथाङा। बाक्सा जिल्ला मसलपुर कालचारेल कमप्लेक्सआव दिनै आजादी का अमृत महा उत्सवजों सोमोन्दो लाखिनानै रैखाथि होनाय बादियै लामायाव गारि मटर साइकेल सालायनायनि सायाव मोनसे सांग्रांथि मेल एबा सावराय जथुम खुंनाय जादों। बे सावराय जथुमावनो लामाफोराव गारि मटर साइकेल सालायनायजों हरखाबै जाब्रबथाय जानायनिफ्राय माबोरै रैखा मोननो हागोन बेखौ नायनानै सांग्रांथि होनाय बायदियै गोथौयै सावरायलायनाय जायो। ट्रान्सपर्ट बिफाननि बानजायनायाव प्राजापति ब्रह्म कुमारी ईश्वरी भुम फरायसालि नलबारि बाक्सा बजालि बरपेटा तामुलपुर कामरुप जिल्ला सिबिथाय केन्द्रनि मददजों खुंफुंजानाय बे जथुम्मायाव गाहाय आलासि महरै बाहागो लादों आसामनि मन्थ्रि उरखावगोरा ब्रह्म, बिटिसिनि मावफुं सोद्रोमा राकेश ब्रह्म, बाक्सा पुलिसनि डिएसपि प्रणब ज्योति कलिता, जिल्ला ट्रान्सपर्टनि मावख'आरि आसिफ आहमेद बिथांमोना। ब्रह्मकुमारी ऐश्वर्य विश्वविद्यालयर পৰা रोड सेफ्टिर কাৰণে আজি आजादी की अमृत महोत्सव भारत स्वाधीनतार 75 বছৰ যেটো পাৰ হ'ল এই উপলক্ষে আজি रोड सेफ्टी দিনটো উদযাপন কৰিছে। তেওঁলোকে প্ৰায় ভাৰতবৰ্ষত প্ৰতিটো ঠাইত কৰি আছে আৰু আজি মুছলপুৰত আহি আছে। বিশেষকৈ মানে মানুহৰ জীৱন অমূল্য আৰু মূল্যৱান হয় আৰু তেওঁৰ তুলনা নাই। মানুহৰ জীৱনৰ মূল্যৰ কোনো তুলনা নাই। তো এইকাৰণে কেনেকৈ আমি সজাগতা আনিব লাগে আৰু মানুহৰ জীৱন যাতে সুৰক্ষিত হয় আৰু ৰাস্তা ঘাটত মানে এক্সিডেণ্টবিলাক যাতে বেছি নহয় তাৰ কাৰণে সজাগতা আনিবৰ কাৰণে তেওঁলোকে আধ্যাত্মিকভাৱে কিছুমান জ্ঞান দিছে। কিন্তু ভাৰত চৰকাৰৰ আইনমতে অসম চৰকাৰেও আৰু ভাৰত চৰকাৰেও বিভিন্ন ৰাজ্যত रोड सेफ्टी उइकটো জানুৱাৰী মাহত পালন কৰে। প্ৰথম মানে 11 তাৰিখৰ পৰা 17 তাৰিখলৈকে। কিন্তু তেওঁলোকে যিটো আজাদী কি অমৃত মহোৎসৱ ভাৰতবৰ্ষত যে উদযাপন হৈ আছে তাৰ লগত সংগতি ৰাখি পেলাই আজি 5-6 মাহ আগৰ পৰা আৰম্ভ কৰি আজি মুছলপুৰ আহি পাইছে অসমতো আৰু অসমৰ বিভিন্ন ঠাইত কৰিছে। ময়ো আহ্বান কৰোঁ যে মানে ৰাস্তাই ৰাস্তাই লিখা থাকে যে তীব্ৰ গতি স্বৰ্গগতি বুলি আৰু মানুহে কিন্তু সাৱধানতা হোৱাৰ পিছতো আমি নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ। যিবিলাক ল'ৰা ছোৱালী সৰু সৰু বয়সৰ তেওঁলোকে বাইক চলাই আজি বহুত মৃত্যু হৈ আছে। এই ক্ষেত্ৰত সামাজিকভাৱে এনেকুৱা সজাগতা আনিবলৈ চেষ্টা কৰাটো যথেষ্ট প্ৰশংসনীয়। মই বেলেগ MLAৰ ওপৰত কথা ক'বলৈ মানে প্ৰয়োজন মই অনুভৱ কৰা নাই যে মই ক'ব লাগে কি পৰিস্থিতিত কি হৈছিলে। কিন্তু যিটো হৈছে মুখ্যমন্ত্ৰী ইতিমধ্যে প্ৰতিক্ৰিয়াটো দিছে। প্ৰত্যাহ্বান হয় নহয় এইটো নিৰ্বাচনৰ বাতাবৰণত আমি দেখিবলৈ পাম। কিন্তু আজিৰ দিনত কোনো কাৰণতে আমি কোনো এংগেলত এনেকুৱা এনালাইচিছ কৰি পোৱা নাই যে কোনোবা দল ইয়াত বিজয়ী হ'ব পাৰে। কাৰণ জনগণৰ ৰাইজে জেনেৰেল ইলেকশ্যনত নিজৰ নিৰ্ণয়টো সলনি কৰে কোন দলক আমি ক্ষমতাত আনিব লাগে। কিন্তু এটা উপনিৰ্বাচনত প্ৰতিষ্ঠিত এটা চৰকাৰ আছে, এটা দলে চৰকাৰ চলাই আছে, তাৰ এগেইনষ্টত কোনেও নাযায়। আৰু কখলাবাৰী মানে আৰম্ভণিৰ পৰাই 2020ৰ পৰা আমাৰে হাতত আছে আৰু সেইটো আমাৰ হাততে থাকিব। লাগে আমাৰ মানে উন্নয়নৰ কাৰ্যকলাপ যথেষ্ট কখলাবাৰী সমষ্টিত কাৰ্যসূচীও আছে আৰু উন্নয়নৰ কাম কাজ কৰা হৈছে। ইয়াৰ ওপৰতে মানুহে কিবা কৰিব হ'ব 2 এদিনতে হ'ব। ইয়াত কোনো এটা বেমেজালি নাই। বহুত প্ৰত্যাশী আছে, টিকেট প্ৰত্যাশী। তাৰ মাজতো বাই ইলেকশ্যন যে এতিয়া এইটো যোনে হ'ব তাকে চব মানি ল'ব।